আপুনি যিটো ভিডিঅ' চাম বুলি এই ভিডিঅ'টোত ক্লিক কৰিছে ঠিক ঠাইত ক্লিক কৰিছে। আজি আপোনালোকক ক'ম যে ইমাৰ্জেঞ্চি SOS মানে আপুনি বিপদত পৰাৰ সময়ত যে কেনেকৈ ইয়াৰ সহায় ল'ব পাৰে আজি এই ভিডিঅ'টোত দেখুৱাম। তো প্ৰথমতে আপোনালোকক কৈ দিওঁ যে আপোনালোকে নিশ্চয় বহুতে জানে বহুতে নাজানে, যিসকল নাজানে তেওঁলোকৰ বাবে আজি এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট। আৰু ধৰি লওক মানুহ কেইজনমানে আগুৰি ধৰিলে আপোনাক ভয় খুৱালে, আপুনিতো তেওঁলোকৰ আগত ফোন কৰি ক'ব নোৱাৰে। তো আপুনি কি কৰিব পাৰে, যিটো আপোনাৰ এই মোবাইলটোতো আপোনাৰ লগত থাকিব, যদি নাথাকেও থাকিলে বাৰু ভাল। যিটো মোবাইল আপোনাৰ লগত থাকিব সেই মোবাইলটোৰ যিটো পাৱাৰ বটন থাকে, মানে যিটো ডিছপ্লেখন জ্বলা-নুমা কৰে, সেই পাৱাৰ বটন তিনিবাৰ টিপি দিব একেলগে। তো তাৰ এটা কল হ'ব আৰু কলটো হোৱাৰ পিছত 112ত কল লাগে। তাৰ উপৰিও আপোনাৰ নিজৰ ঘৰৰ ফেমিলি মেম্বাৰৰ নম্বৰসমূহ এড কৰিব পাৰি। তো কেনেকৈ কৰিব পাৰি আজিৰ এই ভিডিঅ'টোত দেখুৱাম। তো শেষলৈ ভিডিঅ'টো চাব আৰু শেষত ক'ম আপুনি ইয়াৰ পৰা কেনেকৈ কি পাব পাৰে। তো হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই আছামিজ ইউটিউব চেনেল। তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ব'লক এতিয়া মোবাইল স্ক্ৰীনলৈ যাওঁ, কেনেকৈনো মোবাইল মেম্বাৰৰ নম্বৰসমূহ এড কৰিব পাৰি, যেনেকৈ ফ্ৰেণ্ডৰো এড কৰিব পাৰে। মাত্ৰ আপোনাক যিয়ে হেল্প কৰিব পাৰে তাৰহে নম্বৰ এড কৰক। এনে আপোনাৰ মোবাইলত প্ৰথমতে আপুনি আপোনাৰ নিজৰ ছেটিংছ অপশ্যনটো ছেটিংছ এপটো অ'পেন কৰি লওক। তাৰপিছত বেলেগ মোবাইলত বেলেগ হ'ব পাৰে, কিন্তু Realme C11ত এনেকৈ আছে। এড প্ৰাইভেচিত ক্লিক কৰক। কৰাৰ পিছত আপুনি ইমাৰ্জেঞ্চি SOSত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এইখন পঢ়ি আপুনি এগ্ৰী কৰক। এইটো আছে। ছেকেণ্ডটো আপুনি চাউণ্ড ডাইল কৰিলে যে চাউণ্ড আহে, সেই চাউণ্ডটো আপুনি ছেকেণ্ডটোৰ আছে অপশ্যন, সেইটো অন নকৰিব। থাৰ্ডটো অন কৰক। চেণ্ড SOS মেছেজ, চেণ্ড পিকচাৰ এতিয়া অন কৰক। চেণ্ড ৰেকৰ্ডিং এতিয়া অন কৰি ৰাখক। কৰিছোঁ পিছত অন কৰক। তাৰপিছত আপুনি ওপৰত যাওক, ইমাৰ্জেঞ্চি নাম্বাৰ সেইটো অন নকৰিব। ওপৰত আছে ইমাৰ্জেঞ্চি নাম্বাৰ, তাত আপুনি ক্লিক কৰক। তাৰপিছত আপুনি প্ৰথমটো দেখিছে 112, ছেকেণ্ডটো এডত কণ্টেক্টত ক্লিক কৰক। কৰাৰ পিছত আপোনাৰ নিজৰ মোবাইলত যিখিনি কণ্টেক্ট নম্বৰ আছে তাত আহিব। তাৰপিছত আপুনি যিটো উঠাব বিচাৰে সেইটো উঠাওক। তাৰপিছত আপুনি এডত কণ্টেক্টত যাওক। এতিয়া আপুনি এইটো কেনেকৈ ব্যৱহাৰ কৰিব কম চাওক। আপোনালোকে নিশ্চয় বুজি পালে চাগে কেনেকৈনো ফেমিলি মেম্বাৰ নাইবা বন্ধুবৰ্গৰ ফোন নাম্বাৰ এড কৰিব পাৰি। কিন্তু এতিয়া চাওক, আপুনি ফোন নাম্বাৰ এড কৰিলে আপুনি এতিয়া সেইগৰাকী বন্ধু বা ফেমিলি মেম্বাৰ এড কৰক যিগৰাকীয়ে আপোনাক বিপদৰ সময়ত অতি সোনকালে সহায় কৰিব পাৰে। এতিয়া কথাটো হ'ল যে ধৰি লওক আপোনাৰ চাৰিওফালে মানুহ থাকিব, আপোনাকতো ধৰি লওক নিশা আগুৰিলে, যিসকল নিশা বাহিৰত ঘূৰে তেওঁলোকৰ বাবে এইটো অত্যন্ত এটা জৰুৰী ভিডিঅ' বুলি মই ভাবোঁ। তো আপোনালোকে কি ভাবে কমেণ্ট বক্সত ক'বচোন। আৰু এতিয়া ধৰি লওক আপোনাৰ আগুৰিলে, আপুনি ফোন কৰিলে। এতিয়া মই প্ৰথমতে কৈছোঁ যে আপোনাৰ যিটো ডিছপ্লে মোবাইলটোৰ যিটো পাৱাৰ বটন থাকে, সেই পাৱাৰ বটনটো আপুনি তিনিবাৰ একেলগে টিপি দিব। সেইটো অট'মেটিক কল কৰা হ'ব। আৰু সেইটো এতিয়া আৰু মই যে কৈছিলোঁ স্ক্ৰীন ৰেকৰ্ডৰ শেষত যে আপোনালোকে এই যে তিনিটা অপশ্যন অন কৰিব কৈছিলোঁ, তাৰ প্ৰথমটো অপশ্যন হৈছে যে পাৱাৰ বটনটো আপোনালোকে সেইটো অন কৰিব। ছেকেণ্ডটো আপোনালোকৰ মোবাইলত বেলেগ থাকে, আৰু যদি আপুনি Realme নাইবা কিবা বেলেগ কোম্পানী মোবাইল ইউজ কৰে তেতিয়াহ'লে আপোনালোকে অলপ পঢ়ি চাই কিনে সেই কামটো কৰিব। আপোনাৰ Realme মই যেতিয়া C11ত কৰি আছোঁ যে আপোনাৰ প্ৰথমটো আছে পাৱাৰ বটন আপুনি সেইটো অন কৰিব, তেতিয়াহে আপোনাৰ পাৱাৰ বটনটো ক্লিক কৰি কল লাগিব, সেইটো অন কৰিব। ছেকেণ্ডত আছে চাউণ্ড ডাইলিং, আপুনি যে তুতকে যে শব্দ উঠে ফোন কৰিলে সেইটো বাজিব, সেইটো আপুনি অফ কৰিব। কাৰণ যদি মানুহৰ যদি মাজত যদি সেইটো অন হয় তেতিয়া আপোনাৰ ডিষ্টাৰ্ব হ'ব পাৰে। ছেকেণ্ডটো আছে পিকচাৰ কিবা এটা, সেইটো পিকচাৰ নেকি, সেইটো মনত নাই, সেইটো আছে কিন্তু আপুনি অন কৰিব। তেতিয়া আপোনাৰ কি হ'ব জানে, আপুনি যেতিয়া সেইটো চুইচ কেইটা টিপি দিব তেতিয়া আপোনাৰ আগফালে চেল্ফি কেমেৰা এখন ফটো আৰু বেকগ্ৰাউণ্ডৰ এখন ফটো, বেক কেমেৰাৰে এখন ফটো মাৰিব। তো আৰু ছেকেণ্ডটো আছে ৰেকৰ্ডিং কৰিব, 5 ছেকেণ্ড ৰেকৰ্ডিং বুলি তাতে ধুনীয়াকৈ লেখা আছে, আপোনালোকে পঢ়ি চাব। মই সেইখিনি মনত নাই, সেইকাৰণে তাত লেখা আছে, সেইটো আপুনি অন কৰিব। তেতিয়া আপোনাৰ কি হ'ব, সেই 5 ছেকেণ্ডৰ এটা ৰেকৰ্ডিং কৰিব। তাৰপিছত আপোনাৰ বেকগ্ৰাউণ্ডৰ আৰু চেল্ফি কেমেৰা এখন ফটো মাৰিব। তাৰপিছত আপুনি পাৱাৰ বটনটো অন কৰিলেই
সেইখিনি কাম হ'ল। এতিয়া আপুনি ইমাৰ্জেঞ্চি সেইটোত গৈছে, যাই কিনে তাত আপুনি যিখিনি ফোন নাম্বাৰটি সেই তাত কিন্তু তিনিটাহে ফোন নাম্বাৰ এড কৰিব পাৰি। আপুনি সেইটো যদি আপুনি ধৰি লওক আপোনাৰ ঘৰত আছে, আপুনি ঘৰৰ ওচৰৰখিনি মানে নাম্বাৰ এড কৰিছে। যদি আপুনি যদি ধৰি লওক গুৱাহাটী বা অলপ অসমৰ বাহিৰত আছে, তেতিয়া আপোনাৰ অসমৰ বাহিৰত এতিয়াতো আপোনাৰতো ইমান দূৰততো আপুনি সহায় কৰিব নোৱাৰে। এতিয়া আপুনি তাৰ সেইটো মানুহখিনি এড কৰি দিব যদি আপোনাৰ সেনেকুৱা ফ্ৰেণ্ড আছে। এতিয়া সেই ফোনটো কল কৰিলে আপুনি এতিয়া কেনেকৈ সহায় কৰিব চাওক, আপুনি যেতিয়া সেই কলটো কৰিব, কলটো কৰাৰ পিছত আপোনাৰ যিকেইগৰাকী মানুহৰ মানে যিকেইগৰাকী ব্যক্তিৰ সেই কৰা আছে, ফোন নাম্বাৰটো এড কৰা আছে, তাৰ এটা মেছেজ যাব। মেছেজত মই যিকেইটা ক'লোঁ ফটো ৰেকৰ্ডিং 5 ছেকেণ্ডৰ বা 10 ছেকেণ্ডৰ হ'ব পাৰে। সেইটো পাছত যেতিয়া আপডেট হয় সেইটো বেলেগ কথা, কিন্তু আপোনাৰ ৰেকৰ্ডিং আৰু পাৱাৰ এইটো তাত মানে এটা মেছেজ যাব। আৰু আপুনি বন্ধুগৰাকীক কৈ থব, যিটো বন্ধু আপুনি এড কৰে নাইবা যিটো ফেমিলি মেম্বাৰৰ ঘৰত আপুনি এড কৰে, সেইটো আপুনি মানুহজনক কৈ থব যে যদি এনেকুৱা এটা মেছেজ আহে তেতিয়াহ'লে মোৰ মানে কি বিপদ হ'ব বুলি আপোনালোকে চাব। আৰু তাৰ আৰু এটা বস্তু দিয়ে, তাৰমানে আপোনাৰ যিটো মোবাইল ডিভাইচ লোকেশ্যন, সেই ডিভাইচ লোকেশ্যন এটা লিংক বনাই সেই মেছেজটো দি দিয়ে যে আপুনি যিটো ফোন নাম্বাৰ এড কৰিছে সেইটো মোবাইলত দি দিয়ে আপোনাক একজেক্ট লোকেশ্যন, মানে কাৰেক্ট একদম আপুনি য'তে আছে তাৰ সহায়ত আপোনাক সহায় কৰিব পাৰে বন্ধুবৰ্গই। তো এইখিনিয়ে ভিডিঅ'টো মানে দেখাত অলপ সৰুহেন, মানে এই সৰু কথা, কিন্তু এইটো বিৰাটেই গুৰুত্বপূৰ্ণ। আপুনি কেতিয়াবা যদি বিপদত পৰে আপোনাৰ এইটো সহায় হ'ব। আৰু এতিয়া মই এটা নেক্সট ভিডিঅ' বনাম, মানে আপোনাৰ ধৰি লওক আপুনি ক'ৰবাত গ'লে আপুনি ধৰি লওক ভগৱানে নকৰক আপোনাৰ ধৰি লওক দুৰ্ঘটনা হ'লে আপোনাৰতো মোবাইলটো কাষৰ মানুহজনে পালেতো আপোনাকতো কল কৰিব নোৱাৰিব, কাৰণ কল কৰিবলৈ আপোনাৰ মোবাইলৰ লক স্ক্ৰীন পাছৱৰ্ড জানিব লাগিব। গতিকে তাৰ ওপৰত যদি কিবা সেনেকুৱা কল কৰিব পৰা অপশ্যন থাকে, মই তেনেকুৱা এটা বস্তু যদি বিচাৰি আছোঁ, পোৱা নাই এতিয়ালৈকে, পালে আপোনালোকক এটা ভিডিঅ' বনাই দি দিম। আৰু এইটো মই বিচাৰি আছিলোঁ যে ইমাৰ্জেঞ্চি কলত এনেকুৱা কিবা নাম্বাৰ এটা এড কৰিব পাৰি নেকি। তো আজি ফাইনেল বিচাৰি পালোঁ, তো আপোনালোকক জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ, আজিলৈ বাই বাই।